নমস্কাৰ ৰিটাছ লাইফৰ আনটা ব্লগলৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি বনাবলৈ লৈছোঁ পাতত দিয়া কলপিঠা। সন্ধিয়াৰ চাহৰ লগত গৰমে গৰমে এই পিঠা খাবলৈ ইয়াৰ জুতি বৰ ধুনীয়া হয় আৰু সেইবাবে মই শ্বেয়াৰ কৰিছোঁ। তেন্তে আহকচোন দেৰি নকৰি এই পিঠাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই পিঠা বনাবৰ কাৰণে মই লৈছোঁ পকা 6টামান ভীমকল আৰু ইয়াৰ বাকলিখিনি মই গুচাই ল'ম আৰু এই বাকলিখিনি মই পেলাই নিদিওঁ, যিহেতু মই খাৰৰ কাৰণে ইয়াক ব্যৱহাৰ কৰিব পাৰিম। আনহাতে মই এখন চালনী লৈছোঁ আৰু এটা চৰিয়া লৈছোঁ আৰু এই কলখিনি মই চালনীখনৰ সহায়ত চালি ল'ম যাতে গুটিখিনি ওপৰত ৰৈ যায়। এইদৰে মই গোটেইখিনি কল চালি ল'লোঁ আৰু এইদৰে চলাৰ পাছত মোৰ ইমানখিনি পৰিমাণৰ কলৰ অংশ ওলালে। আৰু এতিয়া মই ইয়াক পিঠাৰ কাৰণে ৰেডি কৰিম। সমান্তৰালকৈ মই গেছৰ জুই অন কৰিছোঁ আৰু পাতখন মই অলপ সেকি লৈছোঁ যাতে পাতখন ফাটি নাযায় আৰু পিছত মোৰ কোনো অসুবিধা নহয়। এতিয়া মই এটা বাতিত লৈছোঁ এই চালি লোৱা কলৰ অংশখিনি আৰু এতিয়া ইয়াতে দিম মই 3 হেতামান জোখৰ চাউলৰ গুড়ি। এই চাউলখিনি মই তিয়াই থৈ ভালকৈ খুন্দি গুড়ি কৰি লৈছোঁ আৰু ইয়াত দিছোঁ 1 হেতামান জোখৰ গুড় আৰু গুড় বেছি নাই দিয়া যিহেতু কলৰ মিঠা থাকেই আৰু এইখিনি মই ভালকৈ মিক্স কৰি লৈছোঁ। অলপ মিক্স হৈ যোৱাৰ পাছত এতিয়া মই ইয়াত মিলাম এচামুচমান জোখৰ গৰু ঘিউ আৰু এইখিনি দি পেলাই ভালকৈ মিশ্ৰণটো মই মঠি ল'ম। এয়া চাওক বৰ সুন্দৰকৈ হৈছে মঠাটো আৰু এতিয়া আমি ল'ম সেই কলপাতখিনি, যিখিনি কলপাত আমি জুইত সেকি লৈছিলোঁ আৰু তাতে ধুনীয়াকৈ দি পেলাই আমি বান্ধি যাম। এয়া মই এখন কলপাত লৈছোঁ আৰু ইয়াতে মই 1 হেতামান জোখৰ সেই মিশ্ৰণখিনি দি দিছোঁ আৰু দি পেলাই ইয়াক মই চাৰিওকাষে সুন্দৰকৈ বান্ধি যাম যাতে কোনো ধৰণৰ প্ৰলেপটো বাহিৰলৈ ওলাই নাহে আৰু সুন্দৰকৈ সেকি যায়। এয়া মই কলপাতখন চাৰিওফালে 4টা ভাগ কৰি বান্ধি দিছোঁ আৰু এটা সূতাৰ সহায়ত মই ভালকৈ বান্ধি দিম যাতে খোল খাই নাযায় গৰম কৰিবৰ সময়ত, আৰু সেইকাৰণে মই এনেদৰে বান্ধি দিছোঁ। আৰু এইদৰে মই যিমানখিনি টোপোলা হয় তাৰ পৰিমাণ অনুযায়ী মই তেনেকৈ কলপাত আৰু সূতাৰে মেৰিয়াই পেলাই বান্ধি লৈছোঁ আৰু আমাৰ এনেকৈ গোটেইখিনি বন্ধা হৈ গৈছে আৰু এতিয়া আমি ইয়াক ৰেডি কৰিম সেকিবৰ কাৰণে। এখন টেৱা লৈছোঁ আৰু গেছৰ জুই অন কৰিছোঁ আৰু টেৱাত যিমান পৰিমাণৰ ধৰে সিমান অনুযায়ী মই তাত এই যি টোপোলা সেই দি দিছোঁ আৰু কম আৰু মিডিয়াম জুইত তেনেকৈ সেকি গৈছোঁ আৰু মন কৰিছোঁ যাতে পাতটো যাতে পূৰা দেই যায় আৰু ভিতৰ ফালৰ পৰা সিজি যায়। ঢাকনিৰ সহায়ত মই ঢাকি দিছোঁ আৰু অলপ সময়ৰ পাছত উলটিয়াই দিছোঁ যাতে দুইটা মূৰ ইফালে সিফালে সিজি যায়। প্ৰায় 10 মিনিটমানৰ পাছত এয়া চাওক প্ৰায় সিজি গৈছে আৰু এইখিনি পাতখিনি দেই যোৱাটোৱে ইয়াৰ প্ৰমাণ, ভিতৰটো সিজি যায় যে, আৰু আমি ইমানটো বছৰতে এইখিনি ৰাখি দিব লাগিব। প্ৰিয় দৰ্শক, মই ইয়াৰে এটা টোপোলা আপোনালোকক খুলি দেখুৱাইছোঁ। চাওক কিমান ধুনীয়াকৈ সিজি গৈছে আৰু ভিতৰটো সুন্দৰ হৈছে, খাবলৈ ভবাতকৈ বহুত বেছি সুন্দৰ হ'ব। প্ৰিয় দৰ্শক, আশা ৰাখিছোঁ আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো ভাল পাব আৰু যদিহে আজিৰ এই ভিডিঅ'টো ভাল পায় তেন্তে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু সময়ে সময়ে মোৰ খাদ্যৰ যিখিনি ভিডিঅ' সেইখিনি পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰি পেলাই অল আইকনটো ক্লিক কৰি দিব। ভিডিঅ'টোৰ শেষত আপোনালোকৰ মতামত জনাব বুলি আশাৰে বাট চাই ৰ'লোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ থাকিল মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। পুনৰ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এইটো ব্লগ মই ইমানতে সামৰিছোঁ। ধন্যবাদ।